এটা চাওক আপোনালোকে সবে গম পাইছে যে এছআইটিটো গঠন কৰা হৈছে। আজি মোক প্ৰথমবাৰ CID কাৰ্যালয়লৈ মাতিছে, তো মই আজি ইয়ালৈ আহিছোঁ প্ৰথমবাৰৰ কাৰণে। প্ৰাইম উইটনেছো হয় বা প্ৰতিটো সময়ত মই আছিলোঁ, কিন্তু যিখিনি কথা আছে মই যিহেতু আমাৰ CID ফৰ্ম হৈছে SIT ফৰ্ম হৈছে, তাৰপিছত মই এতিয়া তেনেকৈ বেলেগ একো ষ্টেটমেণ্ট মই দিব নোৱাৰিম। সিমানে কথা। ইনচিডেণ্টটো লৈ পেলাই ষ্টাৰ্টিং পৰা এনেলৈকে যি আছে, এতিয়া যিহেতু SIT ফৰ্ম হৈছে, মই সকলোখিনি কথা SITক জনাইছোঁ। মই নিজে ন্যায় বিচাৰিছোঁ কাৰণে আহিছোঁ, আৰু মই নিজেও মাজতে আপোনালোকে কৈ ওলাই আছিলে কিবা যে মই পলাই হৈছোঁ আৰু হৈছোঁ। আপোনালোকে দেখিব পাৰে যে দাদাক ছিংগাপুৰৰ পৰা অনাৰ পৰা দিল্লী এয়াৰপৰ্টৰ পৰা হৈ পেলাই গুৱাহাটী পোৱালৈকে, কাহিলী পোৱালৈকে মই আছোঁ লগতে। তাৰপিছত পৰ্যায়ত মই এইখিনিত ঘৰতে কাহিলী পোৱালৈকে মই গৈ আছোঁ। কিন্তু কথাটো এইটো যে দাদা নিয়াৰ পৰতে মই নিজে বিচাৰিছোঁ, আৰু এতিয়া যদি মই কিবা বেলেগ ধৰণৰ কিবা কথা উলিয়াওঁ বা ইনভেষ্টিগেশ্যনটো হেম্পাৰ হ'ব। সেইকাৰণে আপোনালোকে সহযোগ কৰক, ঠিক আছে। ৰহস্য বুলি তেনেকৈ কথা নাই, যিখিনি মই জানো, যিখিনি মোৰ চকুত হয় মই আছিলোঁ, গম পাইছোঁ, মই আছিলোঁ, গোটেইখিনি আছোঁ। এতিয়া মই এইটো কথা ক'ব বিচাৰিছোঁ আমাৰ সকলোকে যে এতিয়া অলৰেডি SITটো ফৰ্ম হৈছে কাৰণে আমি এভৰি লাইন কথা চব আমি ভালদৰে মই ইয়াত তথ্য দি গৈছোঁ। আকৌ মোক মাতিব, মোক এবাৰ নহয়, মই এতিয়া ডেটটো দিয়া নাই, মোক ফোন কৰি জনাব, আকৌ মই মাতিব, আকৌ আহি থাকিম। আৰু দাদা ন্যায় নপৰালৈকে যিমান কষ্ট কৰিব লাগে, চেষ্টা কৰিব লাগে মই কৰিমেই। পুলিচ বিষয়া হৈ পেলাইও কৰিম, নিজৰ ভাইক হিচাপে হৈ পেলাইও কৰিম, ঠিক আছে। মই সিমানে ক'বলৈ গ'ল, ঠিক আছে। সেই বস্তুতে যিখিনি কথা আছে আমাৰ SIT ফৰ্ম হৈছে, মই কৈছোঁ ন আপোনালোকক যে আপোনালোকে মোৰ ফালৰ যে কৰ্পৰেশ্যন কৰে, মই কৰ্পৰেশ্যন ইয়াত কৰি আছোঁ। দাদা ন্যায়টো যদি আপোনালোকে সকলোৱে বিচাৰিছে তেনেহ'লে মোৰ লগত কৰ্পৰেট কৰক, মই যিমান সহযোগ কৰিব লাগে সহযোগ মই কৰিছোঁ। আপুনি যেহেতু সন্মুখত আছে, আপুনি ন্যায় বিচাৰিছে, এতিয়া আপুনিতো সন্মুখত ন্যায় বিচাৰিছোঁ মানে বস্তুটো যে দাদাৰ লগত যিখিনি হৈছে নাই ভাব সকলোখিনি কথা মই ইয়াত কৈছোঁহি। হা, বাকী মই যি কৈছোঁ মই আপোনালোকক বাৰম্বাৰ কথাখিনি কৈছোঁ যে SIT ফৰ্ম হৈছে। মই এটা কথা ক'ম যে SIT ফৰ্ম হৈছে, মই যিখিনি ক'বলগীয়া আছে মই কৈ গৈছোঁ আৰু কৈ থাকিম। মই কমপ্লিট জাষ্টিছ হওক যি হওক পোৱালৈকে মই কৈ থাকিম, ঠিক আছে। আপুনি নিজে স্বীকাৰ কৰিলে কথাটো।